পাছিঘাট অৰুণাচল প্ৰদেশৰ চিয়াং জিলাত অৱস্থিত পাছিঘাট এটা প্ৰধান অঞ্চল। হিমালয় পৰ্বতমালাৰ গিৰিপথ অঞ্চলৰ সাগৰ পৃষ্ঠৰ পৰা 155 মিটাৰ উচ্চতাত এই পাছিঘাট অৱস্থিত। 1911 চনত আৰব পাহাৰ আৰু উত্তৰ পাৰৰ ঠাইসমূহক সংযোগ কৰাৰ মূল পথ হিচাপে ব্ৰিটিছ শাসনৰ সময়ছোৱাতেই এই পাছিঘাট অঞ্চলটো গঢ়ি উঠিছিল। জৈৱ বৈচিত্ৰ্যৰ ফালৰ পৰাও এই অঞ্চলটো যথেষ্ট গুৰুত্বপূৰ্ণ। বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীসমূহে অঞ্চলটোত এক সুস্থিৰ পৰিস্থিতিক ভাৰসাম্য বজাই ৰাখিছে। বিভিন্ন পৰ্বত পাহাৰে আৱৰা এই অঞ্চলটোৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে এই অঞ্চলটোত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছে। সেয়ে 2019 চনৰ 20 অক্টোবৰ তাৰিখে আমিও পাছিঘাটৰ মনোৰম সৌন্দৰ্য উপভোগ কৰিবৰ বাবে নাজিৰাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ। গতিকে আহকচোন আমি এই পাছিঘাটৰ মনোৰম সৌন্দৰ্য উপভোগ কৰোঁ।
ক্লাসে উঠলেন ক্লাস আউট ক্লাস ছিলেন আউট ক্লাস ছিলেন